Good morning, children. Good morning, sir. Sit down. Thank you, sir. আজি তোমালোকক কিছুমান প্ৰশ্ন সুধিম, তোমালোকে মুখে মুখে উত্তৰ দিব লাগিব। ঐ ল'ৰাহঁত, মই কি কৈছোঁ তহঁতে মোৰ কথাটো কাণ দি শুনিছনে? মোৰ কথাবোৰ তহঁতৰ মূৰত সোমাইছেনে বাৰু? ছাৰ আৰু অকণমান বাকী নেছডাল বাকী আছে। ঐ ল'ৰা, কিহৰ নেচ বাকী আছে? সৌটো আকৌ এই নিগনিটো এই ওপৰত গাঁতত সোমাইছে, নেছডাল মাত্ৰ বাকী আছে। ঐ ল'ৰা, ঐ তোক নেচডালৰ কথা নাই কোৱা, নিগনিৰ নেচ। মই কি কৈছোঁ, মোৰ কথাবোৰ কাণত সোমাইছে নাই সেইটো সুধিছোঁ। তহঁতে তাৰমানে নিগনি চাই আছ, মোৰ কথাটো তহঁতৰ কাণত সোমোৱাই নাই। নিগনিৰ নেচডালহে চাই আছ। বুৰ্বকহঁত, মোৰ কথাটো কাণ দি শুন। আজি তোমালোকক কিছুমান প্ৰশ্ন সুধিম, তোমালোকে উত্তৰ দিব লাগিব। ৰুল নম্বৰ 1, ভক্সেল ভুমডাং। কোৱাচোন 5বিধ ফলৰ নাম। য়েছ ছাৰ। 5বিধ ফলৰ ভিতৰত হৈছে হাতী ফল, ঘোঁৰা ফল, আৰু কি বুলি কয় এইটো ছাগলী ফল, গাহৰি ফল ইত্যাদি ইত্যাদি। ল'ৰা, খালি মাইলি, তোক মই সেইটো ফলৰ কথা নাই সোধা, গছৰ ফলৰ কথা সুধিছোঁ। গছৰ ফল, এই যে গছত লাগে সেইটো ফলৰ কথা সুধিছোঁ। সেই গৰু ফল, হাতী ফলৰ কথা নাই সোধা তোক। ল'ৰা, তোক কোনে শিকালে সেইবোৰ ফলৰ কথা? তই ক'ত শুনিলি? কোনে ক'লে তোক? আমাৰ যে ককাই আইতাক কৈছিলে আকৌ। আই কি ফাল্টু কৈছ? ভাত দে, তামোল দে, হাতী ফলটো, ঘোঁৰা ফলটো, তেনেকে আইতাক গালি পাৰে আকৌ। তহঁতৰ তাৰমানে ককা আইতাবোৰ বৰ অসভ্য, ইমান বেয়া বেয়া কথা কয়নে? এতিয়া তোমালোকক কিছুমান চুত্ৰলিপি দিম হা, মই কৈ যাম, তোমালোকে লিখি যাব লাগিব। বহি উলিয়াই ৰেডি কৰা আৰু পেনটো খুলি লোৱা। ল'ৰাহেঁত, তহঁতে কি কৰিছ? তহঁতে পিন্ধি থকা পেনটো খুলিবলৈ নাই কোৱা নহয়। এইটো পিন্ধি চা, এই কলমটো খুলি ল। পেনটো খুলিবলৈ নাই কোৱা তহঁতক, পিন্ধি থকা পেনটো খুলিলে পেন পিত লেংটা হ'লে কি হ'ব এতিয়া? তহঁতে কি কৰিলি? একেবাৰে তহঁতৰ লাজ শ্ৰম একেবাৰে নাই আৰু দেই। মোৰ নাক কাণ চব কাটি দিলি। ল'ৰা, পেন পিত সোনকালে, পেন পিত। ছাৰ, আমি আকৌ আমাৰ পিন্ধি থকা পেনটো খুলিবলৈ কৈছে বুলিহে। ল'ৰা, সোনকালে পেন পিত। এইখন কিবাহে হ'ল, স্কুল নহয় কিবাহে হ'ল। মোৰ নাক কাণ চব কাটি দিলি, খাই দিলি মোৰ। সৰ্বনাশ। পেন পিত লেংঠা, স্কুলৰ ল'ৰা ছোৱালী গোটেইবোৰ লেংঠা হৈ গ'ল। সৰ্বনাশ, এতিয়া কি হ'ব? পটককে যদি এক্সটাৰ্নেল আহি যায়, খালে মোৰ চাকৰি, খালে গ'ল। সৰ্বনাশ, চব চেছ আজি একেবাৰে খতম আৰু। লাজ অপমান, নাক কাণ চব গ'ল আৰু মোৰ। আজিলৈ ক্লাছো সমাপ্ত, লগতে ভিডিঅ' সমাপ্ত। বাই বাই।